কোন এইসৱ ইউনুস তামুলী ফামুলী এই ইউনুস তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন মোৰ আগত এটা লেকচাৰ মাৰক কোৰ এইবোৰ ফালতু মানুহ মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন এইবিলাক কোৰ এইবিলাক ফালতু মানুহ হয় চৰকাৰ আহিবলৈ দিয়ক জেলৰ পৰা ওলোৱা বাট নাপাব বিচাৰি চৰকাৰ আহিব দিয়ক জেলৰ পৰা ৰাস্তাতে নোলাব অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ জনাই উজনি অসম মিয়াৰে ভৰাই তুলিম বুলি কোৱা ইউনুস তামুলীৰ ঠাই ঠিকনা হ'ব জেল বাংলাদেশে খেদিবলৈ অসম চৰকাৰ অভিযান চলি থকাৰ সময়ত উজনি অসমত জাতীয় সংগঠনেও ঘৰে ঘৰে চলাইছে মিয়া খেদা অভিযান কিন্তু মিয়াৰ ৰক্ষণাবেক্ষণ দিবলৈ অসমতে ওলাইছে মিয়াৰ চৰ্দাৰ ইউনুস তামুলী সংবাদমেল পাতি মুখ্যমন্ত্ৰী আৰু জাতীয় সংগঠনক চেলেঞ্জ জনোৱা ইউনুস তামুলীক উভতি নধৰা সাংবাদিককো ধমক লগালে মুখ্যমন্ত্ৰীয়ে দেহত অসমীয়াৰ তেজ থকা বুলি প্ৰমাণ দিবলৈ মিয়াক ৰক্ষণাবেক্ষণ দিয়া ইউনুসক সাংবাদিকেও দিব লাগিব ধমক এফালে ইউনুস তামুলীৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীৰ ধমকৰ পিছতে ইউনুসৰ বিৰুদ্ধে এজাহাৰ দাখিল অসমীয়া যুৱ মঞ্চৰ মুখ্য সম্পাদকৰ এই ইউনুস তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন এইবিলাক কোৰ এইবিলাক ফালতু মানুহ হয় চৰকাৰ আহিব দিয়ক জেলৰ পৰা ৰাস্তাতে নোলাব পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ এইবিলাক কথা আপোনালোকৰ আগত কয় আপোনালোকে কিয় মুখখনত ধৰি নলয় সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয় সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই অসমীয়াৰ কথা কয় ক'ত মিয়াৰ কথা কৈ আছে আপোনালোকে উত্তৰ দিবচোন কোৱা বন্ধ হৈ যাব আপোনালোকে উল্টাই প্ৰচাৰ কৰি দিয়ে এনেকৈ জাতিটো দুৰ্বল হৈ যায়